Hello beautiful people, মই অনুস্মিতা আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেললৈ। কি খবৰ বাৰু সকলোৰে, আশা কৰো সকলো ভালে আছে। আৰু এতিয়া মই এঠাইলৈ যাব ওলাইছো বাৰু, ক'ত যাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব। আৰু এতিয়া বেছি কথা নকৈ বলক জলদি যাওঁ, নহলে দেৰি হৈ যাব। ওলাইছো আৰু গৈ আছো, এইফালে আছে মোৰ কেক আৰু এইফালে দেউতা আৰু মই গৈ আছো। আৰু এতিয়া সময়টো হৈছে 7:30। আমাৰ ঘৰৰ ওচৰতে বাৰু, এতিয়া ক্লাব ঘৰলৈ গৈ আছো আমি। ক্লাব ঘৰতে আহি তাতে আছে, এতিয়া বাৰু গৈ থাকো, তাৰপিছত আপোনালোকক লগ পাই আছো তাতে। এয়া আহি পালো আমাৰ গাঁৱৰ ক্লাব ঘৰ, আৰু ইয়াতে চকীবিলাক পাৰি থোৱা আছে। আৰু এইফালে মই আনিছো এইটো কেকটো বাৰু আপোনালোকক অকণমান দেখুৱাই দিওঁ। কংগ্ৰেচুলেশ্যন বিজয় বুলি লিখিছো, আৰু ইয়াতে বহি আছো। এতিয়ালৈ কোনো আহি পোৱা নাই। এইফালে ফুটাই আছে ফটকা, আৰু এইফালে সকলো মানুহ ৰখি আছে। তাৰপিছত এইফালে ৰুমৰ ভিতৰতো আছে। এতিয়া অলপকৈ মানুহবিলাক আহি আছে। আৰু এইফালে আছে চেম্পিয়নৰ দাদিয়েক। এইফালে পুৰা ফটকা ফুটাই আছে। এয়া গাড়ী আহি পাইছেই, লাইটৰ পোহৰ দেখিছেনে আপোনালোকে। আৰু এইফালে পুৰা ফটকা ফুটাই আছে, আৰু বেছি সময় নাই, আহি পাবই আৰু। উন্নয়ন সমিতিৰ উদ্যোগত আজি আমাৰ গাঁৱৰেই এজন উদীয়মান যুৱক শ্ৰী বিজয় ডেকা ভাল খেলুৱৈ হিচাপে অসমৰ হৈ সুখ্যাতিৰে উইনাৰ হৈ আহিছে, আৰু গোটেই দলটো হৈ আজি আমাৰ কাৰণত এটা অতিকৈ গৌৰৱান্বিত দিন। গাঁৱৰ শ্ৰী বিজয় ডেকাই আমাৰ ৰাজ্যখনৰ লগতে আমাৰ গাঁৱলৈ বা আমাৰ এই অঞ্চললৈ এটি সন্মান কঢ়িয়াই আনিছে। আজি দিনটো আমি যেতিয়া খবৰখিনি পাইছোঁ, এই ধৰণৰ এটা অনুষ্ঠানত সন্মান জনাব খুজিছোঁ। তেওঁ যে আমাৰ এই গাঁওখনলৈ এই গৌৰৱ কঢ়িয়াই আনিছে, আৰু ভৱিষ্যতলৈ তেওঁ আৰু আগবাঢ়ি যাওক, তাকে আমি আশা কৰিছোঁ। ইয়াৰ পিছতে আমি আপোনালোকৰ আগত চিনাকি কৰি ইতিমধ্যে দিছোঁ, মাননীয় চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱক এভাগী গামোচাৰে আমি সম্বৰ্ধনা জনাবৰ কাৰণে আগবাঢ়িছোঁ। তেখেতক সম্বৰ্ধনা জনাইছে আমাৰ সংঘৰ সভাপতি মাননীয় নীল ডেকাদেৱে, নীল বৰুৱাদেৱে। আমি ৰাজ্যিক যুটীয়া সম্পাদক আইবল সংস্থাৰ মাননীয় ৰাজীৱ শৰ্মাদেৱকো এভাগী ফুলৰ গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। সম্পাদক হেমন্ত ডেকাই, আমি দৰং জিলাৰ সম্পাদক দেৱকো এভাগী গামোচাৰে সম্বৰ্ধনা জনাইছোঁ। সম্বৰ্ধনা জনাইছে আমাৰ সংঘৰ প্ৰাক্তন সম্পাদক ভৱেন্দ্ৰ ডেকাই। শ্রীকৃষ্ণায় বাসুদেবায় জৈব নম নম ভগৱান প্ৰভুৰ পৰম কৃপাত আমি লাভ কৰিবলৈ সক্ষম হ'লোঁ। এই সৌভাগ্য অসমবাসীৰ কাৰণে সৌভাগ্য, আৰু এই অসমবাসীৰ সন্মান, অসমবাসীৰ মৰম স্নেহ আশীৰ্বাদৰ কাৰণে সম্ভৱ হৈছে। কোনোগৰাকী খেলুৱৈয়ে অন্যগৰাকী খেলুৱৈক আক্ৰমণ কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ কিছুমান নীতি নিৰ্দেশনা তাত আছে, য'ত নেকি কোনোগৰাকী খেলুৱৈৰ কোনো বিশেষ ধৰণৰ ক্ষতি বা বিশেষ ধৰণৰ তেখেতৰ অতি জীৱন্তভাৱে জীৱনৰ পিছৰ সময়ছোৱালৈকে তেওঁ কোনো কাৰণতেই অংগুত্ব হ'বলগীয়াকে কোনো দিশ তাত জড়িত থকা নাই। এটা সাংঘাতিক ধৰণৰ চিন্তা জড়িত ৰাখি তেখেতে কাম কৰিছিলে। আৰু আমাৰ অসমৰ পৰা
যেতিয়া খেলি পেলাই তেখেতসকলে অসমৰ ভূমিত আহি প্ৰত্যাৱৰ্তন কৰিলে, কৰাৰ পিছত ভাৰতবৰ্ষ পৃথিৱীৰ অন্যান্য ৰাষ্ট্ৰবিলাকত ডক্টৰ হামানে বিভিন্ন ক্ষেত্ৰত যোগাযোগ কৰি সকলোবিলাকৰ লগতে তেওঁ আফ্ৰিকা মহাদেশৰ মৰক্কোৰ পৰাই গোটেই বিষয়টো সম্প্ৰসাৰিত কৰিলে। সম্প্ৰসাৰিত কৰি প্ৰথম লেভেলত তেখেতে 89খন ৰাষ্ট্ৰত সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছিল। পৃথিৱীৰ 89খন ৰাষ্ট্ৰৰ বেছিখিনি ৰাষ্ট্ৰই এই বিজয় উৎসৱত আমাৰ গাঁৱৰ মধুস্মিতা ডেকাই এটি কেক আনিছে। কেকটো তেওঁ হাতেৰে কাটি বৰ কাৰণত আমি মধুস্মিতা ডেকাকো ওচৰত আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। বাকান দিব লগা নহয়, কিন্তু আজি মই কান্দিছোঁ। আৰু যিসকল মানুহ ঘৰ পাশ এনে আপোনালোকে প্ৰতীকে চুই চাক, তাৰ স্পৰ্শটো আপোনালোকৰ হওক। তেখেতক মই প্ৰথমতে ভাষণৰ এক মুহূৰ্ত আগবঢ়াবলৈ মই অনুৰোধ কৰিছোঁ। তাৰ পৰা আৰম্ভ কৰা, তুমি ডিঙিৰ পৰা খুলি দিয়া, সকলোৱে সৰু বৰ সকলোৱে যাতে চুই চাব পাৰে। বন্ধু বান্ধৱীসকল, আজি এই জয় মোৰ জয় নহয়, অসমবাসীৰ জয়। আৰু আজিৰ এই জয়ৰ আঁৰত আছে সকলোৰে হাত আছে, কাৰণ সকলোৱে মোক উৎসাহ মৰম আশীৰ্বাদ দিছে। সেইকাৰণে মই আজি ইমানখিনি আগুৱাই যাব পাৰিছোঁ, আৰু ভৱিষ্যতেও যাতে আৰু আগুৱাই যাব পাৰোঁ তাৰ কাৰণে সকলোৰে মৰম তথা আশীৰ্বাদ বিচাৰোঁ। মই এই আইনবলত জড়িত হৈছিলোঁ 2019 চনত, আৰু ইয়াতে মোক সহায় কৰিছিলে দীপাংকৰ কলিতা ছাৰ, যিজনৰ কাৰণে মই আজি ইমানখিনি আগুৱাই যাব পাৰিছোঁ। থাৰ্ড নেশ্যনেল চেম্পিয়নশ্বিপত যে গুজৰাটত হৈছিলে, ইয়াতে বিশেষকৈ এটাই ভাল লাগিলে যে আমি নিমখৰ ওপৰত খেলিব পালোঁ। যোনখিনি ঠাইত আমি ফাইনেলখন খেলিলোঁ সেই ঠাইখিনি গোটেই নিমখৰ আছিলে, দূৰ দূৰলৈ বেলেগ আৰু একো নাই, অকল নিমখ, মাথো নিমখ। নিমখৰ ওপৰত দৌৰিলোঁ, বহুত ভাল লাগিলে, অভিজ্ঞতাও হ'ল বহুত। 10 দিনে আমি এই নৰকাসুৰ বিহু ফিল্ডত প্ৰেক্টিচ কৰিলোঁ। তাত যিমানখিনি কষ্ট হৈছিলে, আজি আপোনালোকৰ উপস্থিতিত কষ্টখিনি পাহৰিলোঁ আৰু পাহৰি গ'লোঁ। ইমান ভাল লাগিছে, মুখেৰে ক'ব নোৱাৰি। গাঁৱৰ যিমানবোৰ বন্ধু বান্ধৱী তথা ভাইটি ভণ্টি আছে, কোনোবাই যদি এই খেলটো খেলিব বিচাৰে, দৰং হেণ্ডবল এছ'চিয়েশ্যনৰ সম্পাদক আছে, মোৰ লগত যোগাযোগ কৰিলে মই এই খেলটোৰ বিষয়ে তেওঁলোকক কথা পতাই দিম, যাতে সকলোৱে খেলিব পাৰে। সন্মানিত বিজয় উৎসৱত আজি বিজয়ক আদৰণি জনাব অহা 100ৰো অধিকৰ ভিতৰত বিজয় ডেকাই চিলেকশ্যন হৈছে। আমি গৌৰৱ কৰিছোঁ আমাৰ অসমৰ হৈ, যি আজি এই খেলখনত জয়ী হ'ল। তেখেতক ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৰাখিছোঁ আৰু সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি অনুষ্ঠানৰ লগত আপোনালোকে অংশগ্ৰহণ কৰি আমাক উৎসাহিত কৰিলে, তাৰ বাবে
আৰু ইফালে আমাৰ সেয়া চাহৰ আয়োজন চলি আছে মিঠাই আছে মিঠাই বনাইছে চাহ মই বনোৱা নাই আৰু এইফালে বুট দেখাইছে নাই বুট বেছি থকা চাই দেখা দেখাইছো এইফালে আছে এয়া চেম্পিয়নৰ মেডেলৰ সৈতে এইফালে আছে আমাৰ চেম্পিয়ন বিজয় ডেকা কেনেকুৱা লাগিছে আজি বহুতে ভাল লাগিছে মই ভবাই নাছিলোঁ যে গাঁৱৰ মানুহবোৰে ইমান মৰম চেনেহেৰে ওলাই আহিব মোক আদৰণি জনাব মোৰ স্মৃতি ইমান দূৰ ঢুকিয়ে পোৱা নাছিল বহুত ভাল লাগিলে মুখেৰে ব্যক্ত কৰিব পৰা নাই মই ইমান ভাল লাগিছে ইমান দিনৰ মূৰত বিজয়ক লগ পাই সকলোৱে কথা শুনি আছে ফাইনেলত আমি এফবিৰ লগত খেলিলোঁ বিজয় তুমি মেডেলটোৰ এই চিম্বলকেইটাৰ কথা অৰ্থটো কৈ দিয়াচোন এইটো চিম্বলটোৰ অৰ্থ বেলেগ একো নাই এইটো চাৰিটা এইটো কালাৰৰ ওপৰত বনাইছে মানে এই চাৰিটা কালাৰ এই ৰেড য়েল্লো ব্লু আৰু গ্ৰীণ এই চাৰিটা কালাৰ ইউজ হয় গেমটোত আৰু এই গেমটো খেলিব লাগিলে মেণ্টেলি আৰু ফিজিকেলি ফিট হ'ব লাগে আৰু 100 মিটাৰ স্পীড থকাটো জৰুৰী 100 মিটাৰ স্পীড নহ'লে এই গেমটোত খেলিবৰ কাৰণে টান হয় খেলিব পাৰি কিন্তু টান হয় যেতিয়া বিপৰীত দলটো সন্মুখত থিয় হয় তেতিয়া বহুত অসুবিধা হৈছে এতিয়া আমি সকলো ক্লাবঘৰৰ পৰা বিজয়হঁতৰ ঘৰলৈ গৈ আছোঁ আগত বেণ্ড পাৰ্টি গৈ আছে মাজত গাড়ী ৰাস্তাত আমি সকলো খোজকাঢ়ি গৈ আছোঁ এয়া আমি আহি পালোঁ বিজয়হঁতৰ ঘৰ সেইফালে সন্মুখত বিজয়হঁতৰ ঘৰৰ মানুহ ৰখি আছে তাৰপিছত
ককায়েক বিজয় নেকি হেৰি বিকাশ ডেকা মোৰ অসুস্থতাত ভাল কৰিছে তাৰপিছত বাইদেউক আহিছে নেকি বাৰু মীনাক্ষী মীনাক্ষী আৰু হেমন্ত বাইদেউ ভিনদেউ হেমন্ত আহা তুমি লগতে আহা এই বাইদেউ আৰু এওঁ হ'ল ভিনদেউ এনেধৰণে এই বৰদেউতাক মাননীয় মমতা চন্দ্ৰ ডেকাদেৱ তাতে আমি চিনাকি কৰি দিছোঁ বৰমাক নমস্কাৰ দিছে এজন সু অভিনেতা এই বৰমাক তাৰপিছতে ককায়েক নীলোৎপল আৰু ভূপেন আৰু হেৰি নীলোৎপলৰ বিজয়ৰ মানে যিটো আইতা তাতে মানুহ গৈছে মাক আমি বৰ ভাল পাইছোঁ আপুনি আজি এই উৎসৱৰ মুহূৰ্তত আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে খুব আমি ভাল পাইছোঁ আপোনাক ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানৰ ৰাজ্যিক উপসভাপতি মাননীয় চন্দ্ৰপ্ৰসাদ শইকীয়াদেৱক তেখেতৰ বক্তব্য ৰাখিবৰ কাৰণত অনুৰোধ জনাইছোঁ বাবুৱেও বিজয় দাদাকক চাব আহিছে মাকৰ কাপোৰৰ ভিতৰত সোমাই হ'লেও টোপনি নোযোৱাকৈ 11-12 বজাত আজি একদম বিজয় চেলিব্ৰিটি হৈ পৰিছে চবে ফটো উঠিবৰ কাৰণে টানি টানি লৈ ফুৰাইছে এইবিলাক চব মানুহ ফটো উঠিবৰ কাৰণে ৰখি আছে এইবিলাক বাইক আছে বেলেগ বেলেগ ভাষা নেকি আমি দৰঙীয়া মানুহ আৰু টানি টানি লৈ ফুৰাইছে এইবিলাক কণ কণ মাইনাবিলাকো আছে দেখিছেনে চেম্পিয়নক চাবৰ কাৰণে ৰাতি 11:30 বজাত হ'লেও সকলোৱে ৰখি আছে এতিয়া আমিও যাবৰ কাৰণে ওলাইছোঁ আমিও যাওঁ এতিয়া ঘৰৰ মানুহে যি কৰে কৰি থাকিব আৰু বাই বাই